নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল কাঞ্চনজংঘা ক্লাছেছলৈ কম্পিটিটিভ এক্সামসমূহত সহায় হোৱাকৈ আমি আপোনালোকলৈ এই চেনেলটোৰ জৰিয়তে ভিডিঅ'সমূহ আগবঢ়াম আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাব যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ যদি কোনো বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল আমি পলিটিৰ এটা সিৰিজ আৰম্ভ কৰিছোঁ আৰু এই সিৰিজটোৰ ইতিমধ্যে 5টা পাৰ্ট আপোনালোকৰ সৈতে আমি আলোচনা কৰিছোঁ এইটো 6 নম্বৰ পাৰ্ট ইয়াতে আমি সংবিধানৰ অনুসূচী কেইটাৰ বিষয়ে আলোচনা কৰিম ইয়াৰ সংবিধানৰ প্ৰথম অনুসূচীত কি উল্লেখ আছে প্ৰথম প্ৰশ্নটো উত্তৰটো হ'ব সংবিধানৰ প্ৰথম অনুসূচীত ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ নাম আৰু সীমাৰ বিষয়ে উল্লেখ আছে মনত ৰাখিব যে সংবিধানৰ প্ৰথম অনুসূচীত ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ নাম আৰু সীমাৰ বিষয়ে উল্লেখ আছে দ্বিতীয় প্ৰশ্নটো লৈ গৈছো সংবিধানৰ দ্বিতীয় অনুসূচীত কি বিষয়ে উল্লেখ কৰা আছে ইয়াৰ উত্তৰটো হ'ব সংবিধানৰ দ্বিতীয় অনুসূচীত মহত্বপূৰ্ণ পদাধিকাৰীৰ বেতন ভত্তাৰ উল্লেখ আছে অৰ্থাৎ লোকসভাৰ অধ্যক্ষ উপাধ্যক্ষ ৰাজ্যসভাৰ সভাপতি উপসভাপতি বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এইসকল চিএজি এইসকল ব্যক্তিৰ বা এইসকল পদাধিকাৰীৰ বেতন আৰু ভত্তাৰ বিষয়ে দ্বিতীয় অনুসূচীত উল্লেখ আছে বা সংক্ষেপে আপোনালোকে দ্বিতীয় অনুসূচীত মহত্বপূৰ্ণ পদাধিকাৰীৰ বেতন উল্লেখ আছে এনেকৈ মনত ৰাখিব পাৰে 3 নম্বৰ প্ৰশ্নটো লৈ গৈছো সংবিধানৰ তৃতীয় অনুসূচীত কি বিষয় উল্লেখ আছে প্ৰিয় বন্ধু বান্ধৱীসকল সংবিধানৰ তৃতীয় অনুসূচীত মহত্বপূৰ্ণ পদাধিকাৰীৰ শপতৰ বিষয়ে উল্লেখ আছে অৰ্থাৎ কাক কোনে শপত দিব কি বাক্য শপত পাছ কৰাব এই বিষয়ে উল্লেখ আছে কিন্তু এটা কথা মনত ৰাখিব যে তৃতীয় অনুসূচীত ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ শপতৰ বিষয়ে কিন্তু উল্লেখ নাই এই কথাটো আহিব পাৰে বা এইটো প্ৰশ্ন বহু কম্পিটিটিভ এক্সামত আমি আহা দেখা পাইছোঁ যে সংবিধানৰ তৃতীয় অনুসূচীত কোন কেইটা ৰাষ্ট্ৰপতিৰ শপতৰ বিষয়ে উল্লেখ আছে নেকি বা স্পেচিফিক কৰি দিব পাৰে উপৰাষ্ট্ৰপতিৰ শপতৰ বিষয়ে উল্লেখ আছে নেকি বা ৰাজ্যপালৰ শপতৰ বিষয়ে উল্লেখ আছে নেকি যদি আপোনালোকক সোধে তেনেহ'লে এই তিনিটা পদৰ শপতৰ বিষয়ে তৃতীয় অনুসূচীত উল্লেখ নাই আমি চতুৰ্থ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ চতুৰ্থ অনুসূচীত কি বিষয়ে উল্লেখ আছে সংবিধানৰ চতুৰ্থ অনুসূচীত ৰাজ্যসভাৰ স্থান আবণ্টনৰ বিষয়ে উল্লেখ আছে অৰ্থাৎ জনসংখ্যাৰ আধাৰত কোনটো কেনেধৰণে আসনসমূহ ভাগ কৰা হ'ব সেই বিষয়ে চতুৰ্থ অনুসূচীত সংবিধানত উল্লেখ আছে 5 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ পঞ্চম অনুসূচীত কি বিষয়ে উল্লেখ আছে ইয়াৰ উত্তৰটো হ'ব পঞ্চম অনুসূচীত অনুসূচিত জাতিৰ প্ৰশাসনৰ বিষয়ে উল্লেখ আছে মনত ৰাখিব পঞ্চম অনুসূচীত অনুসূচিত জাতিৰ প্ৰশাসনৰ বিষয়ে উল্লেখ আছে প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে জড়িত হ'ব বিচাৰে তেনেহ'লে কাঞ্চনজংঘা ক্লাছেছ বুলি এটা ফেচবুক পেজ আছে সেই পেজটোৰ সৈতে আপোনালোকে জইন হ'ব পাৰে তাতে মই যদি এক্সাম ৰিলেটেড কিবা ইনফৰমেশ্যন পাওঁ বা ভিডিঅ'ৰ লিংকসমূহ মই সেই পেজটোৰ শ্বেয়াৰ কৰোঁ আমি 6 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ ষষ্ঠ অনুসূচীত কি বিষয়ে উল্লেখ আছে উত্তৰটো হ'ব সংবিধানৰ ষষ্ঠ অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম মোৰ জনজাতি অঞ্চলৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণৰ বিষয়ে উল্লেখ আছে মনত ৰাখিব ৰাজ্যকেইখনৰ নাম আহিব পাৰে মানে সংবিধানৰ ষষ্ঠ অনুসূচীত তলৰ কোনকেইখন বা কোনখন ৰাজ্যৰ বিষয়ে উল্লেখ আছে এনেধৰণে আহিব পাৰে মনত ৰাখিব অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতিৰ অঞ্চলৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণৰ বিষয়ে উল্লেখ আছে 7 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ সপ্তম অনুসূচীত কি বিষয়ে উল্লেখ আছে উত্তৰটো হ'ব সপ্তম অনুসূচীত সংঘসূচী ৰাজ্যসূচী আৰু সমৱৰ্তী সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ যে কৰা হৈছে তাৰ ওপৰত সপ্তম অনুসূচীত উল্লেখ আছে অত্যন্ত গুৰুত্বপূৰ্ণ এই অনুসূচী কেইটা আপোনালোকে মনত ৰাখিব এটা নহয় এটা অনুসূচী আপোনালোকৰ পৰীক্ষাত আপোনালোকে দেখাই পাব যদি আপোনালোকে মন কৰিছে আগৰ এক্সামবিলাকতো আহিছে
গতিকে এইকেইটা আপোনালোকে মনত ৰাখিব 8 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ 8ম অনুসূচীত কি বিষয় উল্লেখ আছে উত্তৰটো হ'ব সংবিধানৰ 8ম অনুসূচীত ভাষাৰ বিষয় উল্লেখ আছে অৰ্থাৎ আমাৰ সংবিধানত কিমানটা ভাষা আছে সেই ভাষাসমূহৰ বিষয়ে উল্লেখ আছে এই ভাষাসমূহ তিনিটা সংশোধনৰ জৰিয়তে মুঠ 8টা ভাষা নতুনকৈ সংযোগ কৰা হৈছিল গতিকে এই প্ৰশ্নকেইটা মই পিছৰ ভিডিঅ'ত ইনক্লুড কৰিছোঁ আপোনালোকে গম পাব এই কোনকেইটা ভাষা কিমানটা ভাষা সেইকেইটাও আপোনালোকে চাব পাৰে বা মনত ৰাখিব এনেধৰণৰ প্ৰশ্ন আহি থাকে 9 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ 9ম অনুসূচীত কি বিষয় উল্লেখ আছে উত্তৰটো হ'ব সংবিধানৰ 9ম অনুসূচীত ভূমি সংস্কাৰ আৰু জমিদাৰী প্ৰথাৰ বিলুপ্তিৰ বিষয়ে উল্লেখ আছে সংবিধানৰ 9ম অনুসূচীত কি বিষয় উল্লেখ আছে সংবিধানৰ 9ম অনুসূচীত ভূমি সংস্কাৰ আৰু জমিদাৰী প্ৰথাৰ বিলুপ্তিৰ বিষয়ে উল্লেখ আছে উত্তৰটো মনত ৰাখিব 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আৰু এই ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটো হৈছে সংবিধানৰ 10ম অনুসূচীত কি বিষয় উল্লেখ আছে উত্তৰটো হ'ব সংবিধানৰ 10ম অনুসূচীত দল বদল বিৰোধী অধিনিয়মৰ বিষয়ে উল্লেখ আছে অৰ্থাৎ কিছুমান জনপ্ৰতিনিধি এইটো দলৰ পৰা জিকি আন এটা দললৈ যায় বা সেই দলৰ পৰা আকৌ বেলেগ এটা দললৈ যায় এনেকৈ দল বাগৰি ফুৰে সেইটো ৰোধ কৰাৰ বাবে সংবিধানৰ 10ম অনুসূচীত দল বদল বিৰোধী অধিনিয়মৰ বিষয়ে উল্লেখ আছে প্ৰিয় বন্ধু বান্ধৱীসকল যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব ধন্যবাদ